অগপৰ প্ৰতিষ্ঠা দিৱসত এটাই মোৰ আশা যে মানুহ ওলাই আহিব আৰু অসম গণ পৰিষদ দলক আকৌ প্ৰতিষ্ঠা কৰি তুলিব। কিন্তু লগাৰ কথাটো বেলেগ। প্ৰকৃত কথাটো হ'ল যে অগপক শক্তিশালী কৰি তুলিব লাগিব। আঞ্চলিকতাৰ অবিহনে অসমত কেতিয়াও শান্তি শৃংখলা অব্যাহত হ'ব নোৱাৰে আৰু সেইকাৰণে অসম গণ পৰিষদ দলক শক্তিশালী কৰি তুলিব লাগিব। এইটোৱে মূল উদ্দেশ্য। আজি অগপৰ স্থিতিক লৈ আপুনি সন্তুষ্ট নে? অগপৰ স্থিতিক লৈ সন্তুষ্ট হয় নহয় সেইটো বেলেগ কথা, কিন্তু অগপৰ স্থিতিক আৰু অধিক শক্তিশালী কৰি তুলিবৰ কাৰণে আমি প্ৰয়াস কৰি যাম। হিমন্ত বিশ্ব শৰ্মা এতিয়া মুখ্যমন্ত্ৰী, তেখেতক কি ক'ব বা তেখেতৰ কাৰ্যকালত কেনেকুৱা ধৰণৰ আশা কৰিব? কাৰ্যকলাপবিলাক বিশ্লেষণ কৰিব অসমৰ ৰাইজে, কিমান ভাল কৰিছে কিমান বেয়া কৰিছে। কিন্তু এজন কনিষ্ঠ বিষয়ববীয়া হিচাপে তেওঁক আমি পাইছোঁ আৰু তেওঁৰ যি শ্ৰদ্ধা সেই শ্ৰদ্ধাৰ বাবে আমি সন্মান জনাইছোঁ। ভৱিষ্যতৰ দিনত আগুৱাই নিব পাৰিব অসমখনক, আপুনি আশাবাদী? নিশ্চয় আগুৱাই নিব পাৰিব।